হেল্ল' গাইজ, তোমালোকৰ কি খবৰ? আজি তোমালোকৰ ওচৰত কোনো ৰ'জ ভিডিঅ' বা ব্লগ ভিডিঅ' লৈ অহা নাই। আজি তোমালোকৰ ওচৰত বেলেগ এটা টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকা। গাইজ, আজি মানে টপিকটো তোমালোকৰ এনেকুৱা হয় যে তোমালোকে সকলোৱে কণ্ট্ৰলৰ চাউল চিনি পোৱা হয়। কালি মানে আমাৰ কণ্ট্ৰলৰ পৰা চাউল অনা হৈছিল। কণ্ট্ৰলৰ পৰা চাউল আনোতে চাউলত এটা প্লাষ্টিক চাউল ওলাইছে। সকলোৱেতো জৰা চলা কৰা হয়নে নহয় ঘৰত? সেই জৰা চলা কৰোঁতে এটা প্লাষ্টিক চাউল ওলাইছে। সেই চাউলটো তোমালোকে চাই লোৱা। তোমালোকে দেখিছা এইখিনি চাউল, ইয়াৰ মাজত তোমালোকে ডিফাৰেঞ্চটো ক'ত পাইছে যে প্লাষ্টিক কোনটো আৰু জেনেৰেল চাউল মানে ধানৰ পৰা ওলোৱা চাউলটো কোনটো হয়? এইটো তোমাৰ ধানৰ পৰা ওলোৱা চাউলটো আৰু এইটো প্লাষ্টিক চাউলটো। তোমালোকে প্লাষ্টিক চাউলটো চাগে নিশ্চয় ধৰিব পাৰিছা। তোমালোকে চোৱা, এই প্লাষ্টিক চাউলটো দেখিছা কিমান ডাঙৰ হয়? দেখিছা চাউলটো কেনেকুৱা হয়? আৰু এইটো চোৱা, ধানৰ পৰা ওলোৱা চাউলটো দেখিছা? এইটো প্লাষ্টিক, এইটো ধানৰ পৰা ওলোৱা চাউল। গাইজ, সেইটো কাৰণে তোমালোকে চাউল জৰা চলা কৰি খাবা। কেতিয়াও জৰা চলা নকৰাকৈ চাউল নাখাবা। যিমান পোৱা ভিডিঅ'টো সিমান শ্বেয়াৰ কৰা। হেল্ল' গাইজ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। চেনেলটো নতুন যদি মানুহ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।